তুলিছিল 12খন বাহুৰে লৈছিলে এইটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাজত এওঁ গণেশ এওঁলোক হৰ আৰু হৰি শিৱ আৰু নাৰায়ণ এইফালে চাওক এইটো আছে অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা আৰু লগতে এজন আছে ৰাম সীতা লক্ষ্মণ এওঁলোক দুজন হৈছে এইটো শিৱ শিৱৰ প্ৰথম পুত্ৰ কাৰ্তিক এইটো আপোনাৰ শিৱ পাৰ্বতীৰ ভিতৰত আছে মাজত গণেশক ৰাখিছে পাৰ্বতী গা দিছিলে তলত চাওক এইটো হয় তলত তেতিয়া কোনে পহৰা দিছিলে হয় গণেশে পহৰা দিছিলে কাই আহিব বুলি দেউতাক আহি পাব বুলি হয় অৰ্থাৎ শিৱ আহি পাব বুলি এইটো শিৱ পাৰ্বতীৰ ফাৰ্ষ্ট ঘৰৰ ভিতৰত যোৱা আকৌ এইফালে আহক এইফালে এইটো আপোনাৰ শংকৰটো হৈছে এইটো মাটিত থকাটো এইটো আপোনাৰ চক্ৰটো চাইডত ৰাম সীতা লক্ষ্মণ আছে তাত সেইটো গদা হোম যজ্ঞটো হৈছিল ইয়াতে 99,999 শিৱলিংগ আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপীঠ স্থানখন আপোনালোকে য'ত আহি থিয় দিছে সেইকাৰণে দ্বিতীয় কাশীধাম বুলি কোৱা হয় আপোনালোকে কাশীধামত থিয় দিছে কাশীধামত আহিলেতো কি হয় আপোনালোকে জানে নহয় বহুত চব কেনে পবিত্ৰ হৈ যায় এটাও নাথাকে গাত আৰু আপোনালোকে সেই ঠাইতে ইয়াতে থিয় হৈ আছে কৰক নকৰক ओम नमो ब्रह्मण्य देवाय गो ब्रह्मण्य हिताय स जग दिताय स कृष्णाय गोविंदाय नमो नमः पापहं पापकर्म पापात्मा पाप संभव